কবিতাৰ শিৰোনাম আমি যেন যন্ত্ৰ। ৰচনা লিপিকা বুঢ়াগোহাঁই। আবৃত্তি ফৰদিক। সিদিনালৈ বুকুত এটা নক্ষত্ৰ জ্বলি আছিল। এন্ধাৰত পোহৰাইছিল, পোহৰত ৰদাইছিল। মনৰ নিজানত জোনাক নামি তৰাৱতীয়ে সাজিছিল ঘৰ। আমি বিন্দাস জীৱনৰ মধ্যক্ষণত এৰা বাটৰ সুৰত মগন হৈ পৰিছিলোঁ। য'ত আছিল নিচুকনি অনুসন্ধানীৰ সাৰংশ, নাছিল স্নেহ সহুৱা নিনাদ, কোমল মাটিৰ আঘাত। যিদিনা শৰত নামি আহিছিল অজানিতে, বতাহত জঠৰ হৈ পৰিছিল নিয়ৰ। লুইতৰ চাপৰিত কাণে কাণে নাৱৰীয়াক কৈছিল বতাহে, পালিত আজি ভাত নাৰান্ধিবি অ, ঘৰলৈ যা। বুজা নাছিল কোনেও, বুজা নাছিল শৰতেও। নহ'লে লুইতপুৰীয়াক চোৱাৰ হেঁপাহত ইমানবোৰ যা যোগাৰ সম্ভৱ নে? সময় গৈ আছিল নিজ বাটত, হিচাপত লংগৰ পেলাই খোজ মিলাইছিল বিন্দাস জীৱনৰ অংকই। এটা শব্দ উফৰি আহি বহি দিছিল দুপৰীয়াৰ শেষান্তত। এটা বজ্ৰপাত আহি ইউকেলিপ্টাছৰ কান্ধত শুই পৰিল। ভৰ ল'ব নোৱাৰি বাগৰি পৰিল ইউকেলিপ্টাছ। নাহৰে মূৰ তুলি চাওঁতেই খহি পৰিল নক্ষত্ৰ। আমাৰ উদং বুকুচাত শৰতে গুজি দিলে নক্ষত্ৰৰ প্ৰাৰ্থনা। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, সদাদিনা গোপনে। ধুমুহাৰ দৰে ইলুটি শিলুটি বাগৰত চটপটালে লুইতে। হঠাৎ নুমাল নক্ষত্ৰ গোগ ৰাখে গিলিলে। এন্ধাৰে আমাক সুৰৰ আচল ধৰি বহুদূৰ গুচি গ'ল নক্ষত্ৰ। আহো নাহো সুৰৰ দৰে লুইতৰ চুবুৰীত ৰজনীয়ে খোজ পেলালে। চিঞৰবোৰৰ আঁৰত কুচি মুচি সোমাল সন্ধিয়াৰ সময়। অচিনাকি হৈ পৰিল শৰত শেৱালিৰ সুবাস। হাঁহি থাকিল, হাঁহি থাকিল। এই বিৰহ কিমান কষ্টকৰ আছিল। এই যাতনাত কিমান প্ৰশ্নই জুমুৰি ধৰিছিল। কোনে বুজাব, কোনে নিচুকাব, কোনে দিব উত্তৰ? সহজ নেকি? এটা নক্ষত্ৰ নোহোৱা হোৱা কৌটি কৌটি আত্মাৰ চকুত একেলগে অশ্ৰু নিগৰা। প্ৰাণহীন দেহ এটালৈ জীৱন জোৱা। নক্ষত্ৰ নাই মানে ফাগুন নাই, নাই বসন্ত শৰৎ হেমন্ত, নাই মৰমৰ সুৰ হেঁপাহৰ সুৰ। নিয়ম মাফিক জীৱনত বিন্দাস শব্দটো মচি পেলোৱা হ'ল অভিধানৰ পৰা। ই যেন অন্তৰ্ধান। মৰি থাকিলোঁ আমি, মৰি থাকিল লুইত, মৰি থাকিল অসম। এতিয়া আমি যেন যন্ত্ৰ, একো একোটা যন্ত্ৰ।